হাই নমস্কাৰ, মই নৱজ্যোতি। সকলোৱে ইমান দিনে 4 দিন 5 দিনমান হ'ল ঘৰতে আছে। মই ঘৰতে আছোঁ। সকলো ৰাজ্যবাসীয়ে সকলোৱে লগ আউট পালন কৰিছে, ঘৰতে আছে সকলোৱে। ঘৰতে থাকক, সকলোৱে ভালকৈ থাকক। আমিও কাম কৰি আছোঁ। এই বহুত দিনৰ পৰা তামোল অলপ বুলি ধৰি থকা হৈছিলে। এই আমাৰ দাদা জিতেন দা ঘৰৰে সেইখিনি কৰি আছে। মই তাতে সহযোগ কৰিয়ে আছোঁ ইমান দিনে। এই 4 দিনমান হ'ল। জ্বলা খেতি আছে, জ্বলা খেতি দেখাওঁ। তামোলৰ খেতি আছে আকৌ, এইবিলাক কৰি আছোঁ। সকলোৱে থাকক, ঘৰতে থাকক, ভালকৈ থাকক, কোনো ওলাব নালাগে। আমি আছোঁ ঘৰতে। গতিকে ইয়াত টেঙা খেতি আছে, তামোল গোটাই। আমাৰ যাতে বহুত বান্দৰ যে, সেইকাৰণে বহুত খেতি কৰা নহয় মানে। তথাপিতো যিখিনি আছে সেইখিনি লাগি আছোঁ আৰু টাইম পাছ কৰি আছোঁ। তাৰ মাজতে জ্বলা খেতি আছে, সিফালে যাব লাগিব। জ্বলা খেতি অকণমান লগাইছিলোঁ, আৰম্ভ কৰিছিলোঁ। ব'লা সিফালে যাওঁ। এই অকণমান এইটো চাইডে আছে। নমস্কাৰ। তামোলৰ খেতি নহয়, তামোল দেখালোঁ বাৰু। বহুত দিনৰ পৰা কৰি থকা, তাৰে কৰি থকা। আজি মই জ্বলা খেতি কৰিছোঁ, কিমান হ'ল। তাৰপিছত কৰি আছোঁ। লকডাউন সকলোৱে পালন কৰক। আমি যেনেকৈ ঘৰত আছোঁ, ধুনীয়াকৈ খেতি নকৰিলেও ঘৰত থাকক, বাহিৰলৈ নোলাব। নিজৰ কাৰণেও, নিজৰ লগতে কোনো পৰিয়াল সম্বন্ধী সকলো মানুহৰ কাৰণে ভাল। গতিকে ঘৰতে থাকক। আমি ব্যস্ততা আচলতে, এই ব্যস্ততাৰ কাৰণে এইবিলাক খেতি কৰিছোঁ। তাৰপিছত মেডিকেলো কিছুমান কাম কৰি থকা হৈছে, কৰি আছোঁ। দাদা আছে, জিতেন দা আছে, প্ৰকৃত দা আছে। নমস্কাৰ। আমাৰ এই জ্যোতি ভাইটিৰ লগত মানে জ্বলা খেতিতে ব্যস্ত হৈ আছে। সমূহ অসমবাসীলৈ মানে এটা আন্তৰিকতা জ্ঞাপন কৰিলোঁ। তেওঁলোকে যেন এই লকডাউনৰ সময়ত ঘৰতে থাকে, কাৰণ আমাৰ ভাৰতবৰ্ষৰ পৰিস্থিতিও খুব ভয়াৱহ হৈ আহিছে। আমাৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই যিহেতু লকডাউন ঘোষণা কৰিছে, আৰু তাৰ লগে লগে আমাৰ সচেতন মহলে সকলোৱে এই লকডাউনত সমৰ্থন জনাইছে। একাংশ দিগন্ত ব্যক্তিয়ে যদিও অমান্য কৰিছে, আমি তাক নেওচি। গতিকে আমি সদায় সচেতন হৈ থাকিব লাগিব, কাৰণ আমি একোজন সচেতন নাগৰিক। গতিকে শিল্পী সমাজৰ যি এটা এই দেখুৱাইছে, তাৰ প্ৰতি আমি সঁহাৰি দি তেওঁলোককো আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। ধন্যবাদ। সকলোৱে ঘৰতে থাকক, ভালকৈ থাকক, ধুনীয়াকৈ থাকক। 20 দিন বুলি কৈছে, হয়তো আৰু বেছিও হ'ব পাৰে, নাজানো। যিয়ে নহওক বাৰু, সকলোৱে ভালে ভালে থাকক, ঘৰতে থাকক। ধন্যবাদ।